আমি GNSM হৈ চৰকাৰক এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ, আমাৰ যিহেতু নেকি ব্ৰহ্মপুত্ৰ পাৰত চেঙাজান এলেকাত অৱস্থিত, যিহেতু নেকি প্ৰতি বছৰে আমাৰ বান গৰাখহনীয়াত আমাৰ চেঙাজান নৈপৰীয়া ৰাইজসকলে জুৰুলা ভুগিবলগীয়া হৈছে। গতিকে আমি কেন্দ্ৰীয় চৰকাৰক, ৰাজ্য চৰকাৰক আমি অনুৰোধ জনাম যে যিমান সোনকালে পাৰে আমাৰ গৰাখহনীয়া স্থায়ীভাৱে প্ৰতিৰোধ কৰাৰ তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰক। এইটোৱে আমি ক'ব বিচাৰিম। তেখেতে আমাক কৈছিলে বানমুক্ত হিচাপে জোনাই গঢ় দিম, কিন্তু তেখেতলোকে কেনেধৰণে প্ৰচেছ আগবঢ়াইছে সেইটো আমি এতিয়ালৈকে গম পোৱা নাই। কিন্তু আমি অনুৰোধ জনাব বিচাৰোঁ, তেওঁৰ যিটো বক্তব্য তেওঁ ৰাখিছিলে আমাৰ ৰাইজৰ আগত, তেওঁ বক্তব্যটো মনত ৰাখি তেওঁৰ কৰ্তব্য কামখিনি কৰি যাব বুলি আমি আশা কৰিছোঁ। আমি এইটোৱে ক'ব বিচাৰিম, তেখেতলোকে বাৰিষাত আহিলে আমাৰ নৈপৰীয়া অঞ্চলসমূহক মনত পৰে, তেওঁলোকৰ আমাৰ জনসাধাৰণৰ ভোটৰ আশাত। তাৰ পাছতে দুটামান পাৰকোপান পেলাই তেখেতলোকে পাহৰি যায়। কিন্তু তেনেকৈ কৈ থকাটো আমাৰ চৰকাৰক সেইটো দুখজনক বুলি ভাবিছোঁ। যিহেতু নেকি তেখেতলোকে যেনেধৰণে আমাৰ নৈপৰীয়া ৰাইজে ইমান কষ্ট ভুগিও আমি চৰকাৰক পাহৰি যোৱা নাই। তেখেতলোকৰ আমি যেতিয়া ভোট বিচাৰি আহে ঠিক সেইমতে আমি ভোট প্ৰদান কৰি আছে তেখেতলোকক। যিহেতু নেকি আমাৰ যিবোৰ ৰাইজৰ স্বাৰ্থ, সেই স্বাৰ্থটো তেখেতলোকে কৰি যাওক বুলি আমি তেখেতলোকক অনুৰোধ জনাব বিচাৰিছোঁ। আমি প্ৰতি বছৰে যদি আমাক তেনেকৈ কৰি থাকে, আগন্তুক ইলেকশ্যন আহি আছে, এইবাৰ যদি আমাক তেখেতলোকে বক্তব্য যদি কোৱা কথাখিনি আমাক নাৰাখে, তেন্তে আমি এইবাৰ নিশ্চয় চেঙাজান এলেকা আমি সকলো ৰাইজে মিলি আমি ভোট বৰ্জন কৰিম। কৰ্মশালাৰ মূল উদ্দেশ্য হ'ল যে GNSM সংগঠনে বিভিন্ন সময়ত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চ হিচাপে ৰাইজৰ সুবিধা আৰু চৰকাৰৰ আঁচনিসমূহ উপযুক্তভাৱে প্ৰয়োগ হৈছেনে নাই, এইসমূহ চকু ৰাখি চৰকাৰক মাত মাতি অহাটোৱেই হ'ল GNSMৰ মূল উদ্দেশ্য। গতিকে GNSM সংগঠনৰ বিভিন্ন ধৰণৰ শাখাসমূহ আছে। তাৰ ভিতৰত জোনাই জিলা সমিতি, চিলাপথাৰ জিলা সমিতি, চেঙাজান আঞ্চলিক সমিতি আৰু মাজৰবাৰী আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আমি বিগত বছৰবোৰত কেনেধৰণেৰে কামবোৰ কৰি আছোঁ আৰু সেই কামবোৰত ৰাইজ উপকৃত হৈছেনে নাই হোৱা, আৰু যদি হোৱা নাই তেনেহ'লে আমাৰ ক'ত ক'ত ভুল ত্ৰুটি থাকি গৈছে, এইসমূহ পৰ্যালোচনা কৰিবৰ কাৰণে আজি ইয়াতে এখনি কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। আৰু এই কৰ্মশালাত আমি ৰাইজৰ মতামত আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলো ইতিমধ্যে উপস্থিত হৈছেহি, আৰু তেখেতলোকৰো আমি দিহা পৰামৰ্শ ল'ম। কেন্দ্ৰীয় সমিতিৰ সভাপতি জাৰ্মিন নাৰ্জাৰী ডাঙৰীয়া আৰু তোলন সোণোৱাল সম্পাদক ডাঙৰীয়া ইতিমধ্যে আহি উপস্থিত হৈছেহি, আৰু বিভিন্ন জিলা সমিতিৰ কাৰ্যকৰ্তাসকলো ইতিমধ্যে আহি উপস্থিত হৈছেহি। লগ্নৰে পৰা এই জোনাই সমষ্টি তথা ধেমাজি জিলা বানপীড়িত জিলাখনৰ সমস্যাবিলাক, বানপীড়িত অঞ্চলৰ সমস্যাবিলাকক সমাধান কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত দৃষ্টিগোচৰ কৰিবলৈ বিভিন্ন কাৰ্যপন্থা হাতত লৈছোঁ। তাৰ ভিতৰত আমি এতিয়াও চৰকাৰক অনুৰোধ জনাম যে বিগত বছৰবিলাকত 15-16খন গাঁও ইতিমধ্যে ব্ৰহ্মপুত্ৰ আৰু চিমেণ্ট নদীৰ গৰাখহনীয়াত গাঁওসমূহ বিলীন হৈ গৈছে, আৰু যিবিলাক গাঁও বৰ্তমান বাচি আছে সেই গাঁওসমূহক যাতে সুৰক্ষা দিয়ে তাৰ প্ৰতি মুখ্যমন্ত্ৰী, বিভাগীয় বান নিয়ন্ত্ৰণ মন্ত্ৰী আৰু বিশেষকৈ জোনাই সমষ্টিৰ বিধায়ক ডাঙৰীয়াক কৰজোৰে প্ৰাৰ্থনা জনাম।